নমস্কাৰ গাইজ, মই আজি আকৌ এটা ভিডিঅ'লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। এয়া ৰাতিৰ কাৰণে আজি ঠাণ্ডা বতৰ, কিনো আজি ভাবিলোঁ ৰাতি ঠাণ্ডা বতৰ কিনো বনাম। তো ঠাণ্ডা বতৰ বুলি মই অকণমান চিকেন আনিছিলোঁ। তো চিকেনে অকণমান মই ইয়াতে মেৰামতি কৰি থৈ দিলোঁ। তো ইয়াতে মই বিশেষ একো দিয়া নাই। ইয়াতে মই এতিয়া দৈ আৰু পিঁয়াজটো সানি থৈ দিছিলোঁ এনে অকণমান টাইমৰ কাৰণে। তাৰপিছতে মাংসত দিয়া মছলা এহেঁতিয়াত ব্যৱহাৰ কৰিম মই, আৰু কোনো হালধি নিদিয়াকৈ মই বনাম বুলি ভাবিছোঁ। কেনেকুৱা হয় আপোনালোকে চাই থাকক। সোৱাদ অনুসাৰে মই এতিয়া নিমখ অকণমান ব্যৱহাৰ কৰিলোঁ। মই শুনি থৈ দিয়া আদা নহৰু পেষ্টটো দি দিলোঁ ইয়াতে। তাৰপিছত জলকীয়া পেষ্ট কৰি থৈ দিছিলোঁ, জলকীয়া পেষ্টটো মই ইয়াতে দি দিলোঁ। দি মই অকণমান শুকনা জলকীয়া ব্যৱহাৰ কৰিম। আপোনালোকে কৰিলে কৰিব পাৰে, নকৰিলে নাই। শুকনা জলকীয়া 1 চামুচ দিলোঁ। সোৱাদ অনুসাৰে মই অকণমান চেনিও দি দিলোঁ। ইয়াতে অলপমান চিকেন মছলা মই দি দিলোঁ। অকণমান জিৰা দি দিলোঁ। মই পেকেট ব্যৱহাৰ কৰিছোঁ। মোৰ এতিয়া শুনিবৰ কাৰণে মোৰ মানে মন নাই কাৰণে এইটো গৰম মছলা অলপমান দি দিছোঁ। দিলোঁ তেল কেৰাহীত। এতিয়া তেজপাত, তাৰপিছত মই লং ইলাচি চালখিনি দি দিলোঁ অলপ। কাটি থোৱা পিঁয়াজখিনি মই ইয়াতে দিলোঁ। খৰখৰীয়া কৰি অলপমান লৰা কৰি দিলোঁ। বগাৰ পৰাই ৰংচঙীয়া কৰি দিলোঁ। হৈ গ'ল মোৰ পিঁয়াজখিনি ভজা, আমত সানি থোৱা মাংসখিনি। চাইছোঁ কি ধুনীয়াকৈ আহিছে তেলবিলাক উপঙি। এতিয়া দিলোঁ মই প্লেটটো ইয়াতে। দি দিলোঁ। ঢাকা মাৰি দিলোঁ, হৈ গ'লে। চাওকচোন কি ধুনীয়া এটা স্মেল আহিছে। আপোনালোকে নিজেও এনে ডাইৰেক্টো দিব পাৰিব কিউটটো, আৰু এনেকৈ দিলেও ধুনীয়া এটা গোন্ধ আহিব। ভাল গোন্ধৰ কাৰণে মই অলপ মিঠি গুটি দি দিছোঁ। দুটামান কেঁচা জলকীয়াও দি দিলোঁ। হৈ গ'ল। মই ধুনীয়া বাতি এটাত থৈ দিলোঁ। এতিয়া অকণমান ওপৰত মই ধনিয়া দিম। তাৰপিছত আকৌ অকণমান মই ক্ৰীম মাৰিম। বৰ বেছি নিদিওঁ। কেনে লাগিছে ৰাইজ ক'ব। আপোনালোকৰ মাজত বহুত টাইম বকি আছিলোঁ অকলে অকলে। এতিয়া মোৰ মাংস ৰেডি। এয়া ধুনীয়াকৈ মই ইয়াতে সজাই ল'লোঁ ধুনীয়া বাতি এটাত। এতিয়া মই অকণমান টেষ্ট কৰি চাম।
চাওক এইটো মই টেষ্ট কৰি চাম কামান বাই বাই আজি আজি মানে ভিডিঅ'টো সামৰিলোঁ